প্ৰজনন কেনেকৈ কৰে এই বিষয়ে জানিম। আমাৰ যিটো লোকেল গৰু আমি পুহি আছোঁ নহয়, হয়, এইটো আপোনাৰ গাখীৰ উৎপাদনটো বহুত কমি আহিছে নহয়। হয়, এইটো গাখীৰ উৎপাদনটো বঢ়াবৰ কাৰণে আমাৰ যিটো নেকি পচৰ পৰা গৰুটো হয়, আপোনাৰ লোকেল পুহি থকাটো যিখিনি গাখীৰ উৎপাদন দিয়ে 1.5 লিটাৰ 1 লিটাৰহে দিয়ে। হয়, আমাৰ প্ৰজনন কৰাটো আপুনি যদি ভালকৈ খাদ্য দিলে 10 লিটাৰৰ ওপৰত আমাৰ গাখীৰ দিয়ে। আমাৰ যিটো পচৰ পোৱালি হয়, আপোনাৰ লোকেলৰ পৰা প্ৰজনন কৰা হয়, আমি কৃত্ৰিমভাৱে এইটো গৰ্ভধাৰণ কৰিবলৈ দিওঁ। হয়, আমাৰটো হৈছে হাৰিয়ানা, পাঞ্জাৱ, চাহিৱাল, ৰেচিংগি হয়, আৰু আপোনাৰ অলেষ্টান, হয়, জাৰ্চি, এনেকৈ 7 বিধ আমাৰ প্ৰজাতিৰ চিমেণ্ট ষ্টক পোৱা যায় আমাৰ পুৰবীৰ পৰা। আচ্ছা, এতিয়া আপুনি যোনটো কৰিব এইটো কোনটো প্ৰজাতি কৰে? যিটো পচন্দ পায় এইটোৱে মই দিব পাৰোঁ, কিন্তু আমাৰ এই লোকেলত মানে হলেষ্টানটো ইমান তাৰ কোৱালিটি অলপ ডাঙৰ হয়তো, হয়, এইটোৰ কাৰণে আমি চাহিৱাল দিওঁ। চাহিৱালটো কিন্তু গাখীৰ উৎপাদন আমাৰ লোকেলটোৰ কাৰণে কোনটো বেছি ভাল হ'ব, কোনটো বেষ্ট হ'ব? বেষ্ট মানে চাহিৱালটো বেছি বেষ্ট হ'ব। চাহিৱাল আপোনাৰ 30 লিটাৰলৈকে দিয়ে যিটো পিয়ৰ চাহিৱালটো হ'লে। ইয়াৰ পৰা যিটো নেক্সট প্ৰজনন 3rd প্ৰজননৰ আপোনাৰ 30 লিটাৰৰ উৎপাদন পাব। আচ্ছা, ঠিক আছে, আপুনি এতিয়া ইকুইপমেণ্টছখিনি এবাৰ দেখাই দিয়ক কেনেকৈ কৰা হয়। ওচৰলৈ হ'ব, মই জুম কৰি দিছোঁ। ইয়াত জাৰ্চি আছে, ৰেড চিংগিং আছে, এইচেফ আছে, এইচেফ চাহিৱাল আছে, জাৰ্চি চাহিৱাল গিৰি আছে। আচ্ছা, এতিয়া কোনটো কৰিব আপুনি? আপোনাৰ পচন্দৰ যিটো নহয়, এতিয়া আমাৰ ইয়াৰ কাৰণে বহুতোতো এই বিষয়ে আইডিয়া নাই। আপুনি এইটো আপোনাৰ দমৰা হ'লেও এইটো চাহিৱাল বুলি কয় নহয় জানো? দমৰা হ'লেও চুট পাব, আপোনাৰ বেছিও আৰাম পাব বেপাৰীৰ ক্ষেত্ৰত। আৰু এইটো প্ৰডাকশ্যনটো কেনেকুৱা হ'ব? গাখীৰৰ উৎপাদনটো কেনেকুৱা হ'ব? গাখীৰৰ উৎপাদন একদম বেষ্ট হ'ব ন? আপুনি এতিয়ালৈকে কিমানমান কৰিলে এনেকুৱা? কিমান ছাকচেছ হৈছে আপুনি? 100%? 90% ন? আপুনি ট্ৰেইনিং ক'ত লৈছিলে এইটো? ৱেষ্ট বেংগল। কিমান দিনীয়া ট্ৰেইনিং কৰিলে? এইটো আমাৰ 45টো এইটো টিচিঙৰ, তাৰপিছত এক্সট্ৰা ট্ৰেইনিঙো আছে 45 ডেইজ। আচ্ছা, এতিয়া আপোনালোকে এইটো চৰকাৰীভাৱে কৰি আছে নে কোনোবা NGOৰ সাহায্য দিয়ে নে যে ব্যক্তিগতভাৱে কৰি আছে? আচ্ছা, পুৰবী আণ্ডাৰত কৰি আছে ন? পুৰবী ডেইৰী, ঠিক আছে। আমি হয়তো আটাই এই ছাগলী, গৰু, ম'হ আৰু আমাৰ বীজটো হয়তো মই গৰু আৰু এই ছাগলী কৰিম। হয়তো গৰম পানী দিবৰ কাৰণে। আচ্ছা, ফ্লাক্স এইটো কি কয়? গান কয়। আচ্ছা, এইটো গানটোৰ সহায়ত প্লেচিং কৰা। এতিয়াতো আমাৰ কৃত্ৰিম প্ৰজনন মাত মৰা হৰেণ পেগু ডাঙৰীয়াই এতিয়া এই কৃত্ৰিম প্ৰজনন কাৰ্যটো সম্পাদন কৰিব। আপোনালোকক কেনেদৰে কৰে কৃত্ৰিম প্ৰজনন আৰু ইয়াৰ উপকাৰিতাসমূহ ইতিমধ্যে গম পাইছেই। 10-20 লিটাৰলৈকে গাখীৰ ওলোৱাই এবাৰ কৃত্ৰিম প্ৰজনন কৰিলে ইয়াৰ উন্নত জাত প্ৰজাতিৰ। কিছুমান সঁজুলি ওলোৱাই নাই, ওলাই লয়। তাই আমাৰ গাঁও অঞ্চলৰ বহুত মানুহ এতিয়া বৈজ্ঞানিক পদ্ধতিৰে কৃত্ৰিম প্ৰজনন কেনেদৰে কৰা হয় এই বিষয়টো এতিয়ালৈকে বহুত মানুহ অৱগত নহয়। এইটো প্ৰায় মানে কমজুৰি হৈ আছে। হয়, এইটো অকণমান পাব্লিচিটি দৰকাৰ আছে, মানুহবিলাক লাভালাভ হ'ব। আৰু ময়ো এখন ট্ৰেক্টৰ বনাইছোঁ বলদ গৰু নোপোহাকৈ, মানে যদি বলদ গৰুৰ ঠাইত 2জনী গাই গৰু পোহে, এতিয়া এইখন ট্ৰেক্টৰ থাকিলে আপোনাৰ মই হেণ্ড ট্ৰেক্টৰ যিখন ঘৰতে বনালোঁ লকডাউনৰ সময়ত,
এখন থাকিলে আপোনাৰ বলদ গৰুৰ প্ৰয়োজন নাই। এইটো পিষ্টন কাটাৰ বুলি কয়। আচ্ছা, এইটো টমনি কয়। ইয়াৰ পৰাই পানীৰ অসমীয়া কিমানত টেম্পাৰেচাৰ জুখিব পাৰে। তাৰমানে আমাৰ চিমেণ্ট ষ্ট'ৰটো ডুবাওঁতে কিমান টেম্পাৰেচাৰত মানে গৰম হৈ থাকিব লাগে পানীটো। ইয়াতে ভৰাই এইটো কি থাকে ইয়াত? লিকুইড নাইট্ৰজেন। এই নাইট্ৰজেন গেছটোৰ কাম কি হয়? এইটো মানে চিমেণ্ট ষ্ট'ৰটো জীৱিত অৱস্থা ৰাখি থাকে। আচ্ছা, এইটো প্ৰিজাৰ্ভেটৰ বুলি ক'ব পাৰে, মানে প্ৰিজাৰ্ভ কৰি ৰাখে, মানে সংৰক্ষণ কৰি ৰখা হয়। ইয়াত আছে ন? এইটো চা। এইটো স্পামটো ন? স্পামটো গানত কেনেকৈ ফিট কৰে এবাৰ চাই লওক। এইটো